ডাঙৰকৈ ক। নমস্কাৰ, মোৰ নাম শ্ৰীমতী নিকিতা বৰা। মই ৰংপুৰ মাটিখোলা হাইস্কুলৰ ক্লাছ 8ৰ ছাত্ৰী। আজি মই ক'ব বিচাৰিছোঁ সৌৰ শক্তি উৎসৱ প্ৰকল্প। সৌৰ শক্তি 3 প্ৰকাৰ। কয়লাৰ শক্তি 3 প্ৰকাৰ। কয়লাৰ, খনিজ তেল, জল শক্তি। ইয়াৰ বাহিৰেও আমি সূৰ্যৰ পোহৰৰ দ্বাৰা শক্তি আহৰণ কৰিব পাৰোঁ। সূৰ্য শক্তিৰ দ্বাৰা আমি ঘৰৰ লাইট আৰু পাংখা ইত্যাদি চলাব পাৰোঁ। ধন্যবাদ। এতিয়া ইয়াত দেখুৱা। এতিয়া ইয়াতে আমি বনাইছোঁ প্ৰজেক্ট। ইয়াত আমাৰ ব্যৱহাৰ হৈছে কৈ দিয়া। চলাৰ পেনেল, আৰু ইয়াত আমি লাইট জ্বলাব পাৰোঁ। সেয়া লাইট জ্বলাইছে। এইটো আমি লাইট জ্বলিছে, আৰু ইয়াৰ বাহিৰে আমি পাংখাও জ্বলাব পাৰোঁ। পাংখা নালাগে, লাইটটো জ্বলাই দিয়া। লাইটটো জ্বলাই দিয়া, পাংখা নালাগে, বেয়া আছে। লাইটটো জ্বলাই দিয়া, লাইট জ্বলাই দিয়াচোন। এইটো ধৰক না, লাইটটো জ্বলাই দিয়া। অঁ, এয়া লাইট জ্বলাইছে। ফেনটো চলাই দিয়ে। আৰু ইয়াত আমি ফেনো চলাব পাৰোঁ। ফেনটো ধৰকচোন। ফেনটো কানেকশ্যন কৰিব লাগিব। কানেকশ্যন কৰি ধৰক। এজনী আহিব না ওচৰলৈ। হাতী ঘূৰাই দিয়াচোন ফেনৰ ইয়াতো। চুইচটো দিয়া। চুইচটো দিয়া নাই। ইয়াত কানেকশ্যন হোৱা নাই। এই এইটো খুলি গ'ল। এইটো একটা খুলি গ'ল। সেইটো লগাব নোৱাৰিব, মই লগাই দিম। ইয়াৰ আছিলে নেকি? দেচোন কানেকশ্যন হোৱা নাই। কানেকশ্যন হোৱা নাই। আৰু এয়া মই সূৰ্যৰ পোহৰৰ দ্বাৰা ফেন চলাইছোঁ। হৈ যাব। ইমান স্পীডে ঘূৰি আছে।